हेलो एवरीवन गावलिया स्वाली ब्लगले आपनालोকক स्वागतम जनाइছো आशा करिছো आपनालोक সকলে ভালে আছে আজি মই মাছৰ মুৰৰ লগত কচুথুৰিৰ আঞ্জা বনাব লাইছো বনাব সকলোৱে জানে তথাপিও মই কেনেকৈ বনাও ভাবিলো आपनालोকক দেখুৱাও আশা কৰো ভিডিওটি চাই ভাল পাব आपनालोকে আহকচোন মই কচুৰ আঞ্জা কেনেকৈ বনাও দেখুৱাও আমাৰ ঘৰৰ ওচৰৰে মাইনা এজনী তাই বোলে কচু কাটে হেতুৰ বাবে তাইকো কচু কাটিব দিছো সব বিউটি এবাৰ হাই কৈ দিয়া হাই এয়া বহুত কচু লৈ আহিলো আমি কাটি ফেলে প্লাষ্টিক দিছে এতিয়া এখিনি ভালদৰে বাছি মই সৰু সৰুকৈ কাটি লম তাৰ পিছত ধুই ফেলে মই অলপ টাইম ৰ'দত দিম এখিনি এতিয়া ভালদৰে ধুই ললো উঠি ফেলে এতিয়া মই ৰ'দত দিম এনে 10 মিনিট মান থাকিবৰ কাৰণে মই ৰ'দত দি থৈ দিম এয়া মই কেৰাহী ধুনীয়াকৈ পানীটো গৰম হ'ব দিছিলোঁ দি ফেলে কচুটো ইয়াতে দি দিছোঁ এতিয়া অলপ আধা বইল কৰি মই কচুটো তাৰপিছত আকৌ উঠাই থৈ দিম চাব পাৰে মই কচু বইল কৰা হৈ গ'ল এতিয়া এইখিনি মই বেলেগ বাচন এখনত থৈ দিম এয়া কচুত দিবৰ বাবে মই মেচকা টেঙা আগ দুডালমান চিঙি লৈ যাওঁ এতিয়া নুখুজাই এইকেইটামান হৈ যাব এয়া মই কচুটো আধা বইল কৰি ফেলে ইয়াতে এনেকৈ থৈ দিছোঁ তাতে ইয়াৰে পানীটো গুটেই নোহোৱা হয় হেতুৰ বাবে মই এনেকৈ ষ্টিলৰ খৰাহী এটাত লৈছোঁ দেখলে এয়া চাব পাৰে নহৰু আৰু জলকীয়া পিচি লৈছোঁ ইয়াতে মই আদা দিয়া নাই কাৰণ আমাৰ মাতে কোৱা শুনিছোঁ আদা দিলে বোলে কচু খুজায় হেতু কাৰণে আদা দিয়া নাই তাৰপিছত ইয়াতে লৈছোঁ পিয়াজ কুটি অলপ ডাঙৰ সাইজৰ এটা তাৰপিছত শুকান জলকীয়া দুটা আৰু তেজপাত দুটা লগতে লৈছোঁ পাঁচফোৰণ অলপ তাৰপিছত আৰু এইটো সাইডে মই যোগাৰ কৰি লৈছোঁ গুটিখিনি মেচকা টেঙা চিঙি আনাটো এইটো আপোনালোকে দেখাই পাইছে এইটো মিহিমিকৈ এনেকৈ কুটি লৈছোঁ তাৰপিছত মাছৰ তেল অলপ আছিলে সেইটো এতিয়া এনেকৈ ৰাখি থৈ দিছোঁ তাৰপিছত মাছৰ মূৰ দুটা আৰু লগতে মাছ এক পিচ তাৰপিছত এয়া মোৰ তেল গৰম হৈ গ'ল এতিয়া ইয়াতে মই পাঁচফোৰণটো দি দিম তাৰপিছত শুকান জলকীয়া দুটা আৰু তেজপাত দুটা এতিয়া দিম কাটি লোৱা পিঁয়াজখিনি এয়া মোৰ পিঁয়াজ ভাজা হৈ গ'ল অলপমান ৰংচুৱাকৈ ভাজিছোঁ এতিয়া ইয়াতে মই মাছৰ তেলখিনিও দি দিম মই নহৰু আৰু জলকীয়াটো দি দিম এতিয়া দিম মই টেঙাৰ পাতটো যিটো মই কাটি লৈছিলোঁ অলপ গলি যোৱালৈকে ভাজিম আপোনালোকে যিকোনো টেঙা দিব পাৰে মই ইয়াতে মেচকা টেঙা আমাৰ ঘৰতে আছে বাবে মই দি দিছোঁ থেকেৰা টেঙা দিব পাৰে আপোনালোকে এতিয়া মই ইয়াতে হালধি অলপ দি দিম এয়া মই জালুক অলপ মিহিকৈ খুন্দি থৈ দিছিলোঁ বেছি লোৱা নাই মই এনে 7 মান লৈছোঁ এতিয়া মই কচুটো ইয়াতে দি দিম
ৰেড চিলি অলপ দি দিম, কালাৰটো ধুনীয়া হয় তেতিয়া। জিৰা অলপ, আৰু দিম মই এতিয়া মাছৰ মূৰখিনি। মাছৰ মূৰটো অলপ অলপ ভাঙি দিছোঁ। মই ঢাকনি দিয়া নাই, ইয়াতে এনেকৈ বনাই আছোঁ মই কচু আৰু মাছৰ মূৰৰ আঞ্জা। দেখা পাইছে সিজিছে মোৰ, আৰু অলপ টাইম থাকিব দিম, তাৰপিছত মই গেছটো বন্ধ কৰি থৈ দিম। এয়া মই মাছৰ মূৰৰ লগত কচু বনাইছিলোঁ, হৈ গ'ল কচু আৰু মাছৰ মূৰৰ আঞ্জা। দেখা পাইছে একদম ধুনীয়া হৈছে, খাবলৈও সোৱাদে হ'ব। দেখা পাইছে মোৰ হৈ গ'ল আঞ্জা। এতিয়া মই গেছটো বন্ধ কৰি দিম। ভিডিঅ' কৰি থাকোঁতে কেমেৰাটো কেনেকৈ উল্টা হৈ থাকিলে মই গমেই নাপালোঁ। চাব পাৰে কচুৰ আঞ্জা মোৰ হৈ গ'ল। দেখা পাইছে ইমান ধুনীয়া হৈছে। যিসকলে মই বনোৱাৰ দৰে বনোৱা নাই, এবাৰ বনাই খাই চাবচোন।